নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি বেলেগ ধৰণৰ ভিডিঅ'। আজি মই ক'বলৈ গৈছোঁ মোৰ ভিডিঅ'টিত ব্যাঘ্ৰ প্ৰকল্পৰ বিষয়ে, অৰ্থাৎ বাঘৰ সংৰক্ষণ। আপোনালোকে বহুতেই জানে, মোৰ এই ভিডিঅ'টো কেৱল নজনাসকলৰ বাবেহে। আহকচোন ভিডিঅ'টিৰ মাজলৈ আগবাঢ়োঁ। ব্যাঘ্ৰ প্ৰকল্প ভাৰত চৰকাৰে 1970 চনৰ পৰা আৰম্ভ কৰিছিল। এই প্ৰকল্পৰ মূল উদ্দেশ্য আছিল ভাৰতীয় ৰয়েল বেংগল টাইগাৰৰ বংশবৃদ্ধিৰ বাবে প্ৰাকৃতিক বাসস্থানসমূহ বৰ্ধিত কৰি সুৰক্ষিত কৰি তোলা। ব্যাঘ্ৰ প্ৰকল্পৰ সহায়ত ভাৰতবৰ্ষত বাঘ সংৰক্ষিত অঞ্চল স্থাপন কৰাটো লক্ষ্য হিচাপে বাছি লোৱা হৈছে। 1970 চনৰ আৰম্ভণিতে যেতিয়া বাঘ হত্যা কৰাটো আইনমতে নিষিদ্ধ কৰিছিল, সেই সময়ত বন বিভাগে সমগ্ৰ দেশত বাঘৰ জৰীপ কৰি আচৰিত ধৰণৰ তথ্য লাভ কৰিছিল। এই তথ্যই দেশৰ বন বিষয়াসকলৰ লগত প্ৰকৃতিপ্ৰেমী জনসাধাৰণক বাঘ সংৰক্ষণৰ বাবে গুৰুত্ব সহকাৰে চিন্তা কৰিবলৈ বাধ্য কৰাইছিল। এই চিন্তাসমূহৰ ফল হিচাপে 1972 চনত কৰবেট ৰাষ্ট্ৰীয় উদ্যানৰ ধিকলা বন বিভাগৰ জিৰণি ঘৰত ব্যাঘ্ৰ প্ৰকল্পৰ সূত্ৰপাত হৈছিল। এই প্ৰকল্পৰ মূল নীতিটো আছিল বাঘৰ সকলোবোৰ প্ৰজাতিক, বিশেষকৈ ৰয়েল বেংগল টাইগাৰক প্ৰকৃতিৰ বুকুতে সংৰক্ষিত কৰি ৰাখি বংশবৃদ্ধি কৰোৱা। ব্যাঘ্ৰ প্ৰকল্প প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দিনত লোৱা হৈছিল। ব্যাঘ্ৰ প্ৰকল্পৰ অৰ্থটো হ'ল বাঘ প্ৰাকৃতিকভাৱে থকা পৰিৱেশত সৃষ্টি হোৱা ক্ষতিকাৰক প্ৰভাৱসমূহ চিনাক্তকৰণ কৰি তাক নাইকিয়া কৰিবৰ বাবে উপযুক্ত ব্যৱস্থাপনা হাতত লোৱা। এনে কৰাৰ অৰ্থটোৱেই হ'ল পৰিৱেশতন্ত্ৰৰ ওপৰত আহি পৰা ভাবুকিসমূহৰ কিছু পৰিমাণে বাধা দিবলৈ চেষ্টা কৰা। 1973 চনত প্ৰকল্পৰ কাম আৰম্ভ হৈছিল পালামাও বাঘ সংৰক্ষিত অঞ্চলত আৰু আন বাঘ সংৰক্ষিত অঞ্চলসমূহত বাঘ সংৰক্ষণৰ বাবে বিভিন্ন আঁচনি প্ৰস্তুত কৰি তোলা হৈছিল। সেই আঁচনিসমূহৰ ভিতৰত আছিল স্পৰ্শকাতৰ অঞ্চলসমূহত মানুহৰ আগ্ৰাসন আৰু জীৱীয় উপদ্ৰৱসমূহৰ উপশম ঘটোৱা। মানুহৰ আগ্ৰাসনে বিনষ্ট কৰা পৰিৱেশতন্ত্ৰক পুনৰুদ্ধাৰ কৰি পুনৰ আগৰ প্ৰাকৃতিক অৱস্থালৈ এই অঞ্চলসমূহ ঘূৰাই আনিবলৈ চেষ্টা কৰা। সময়ৰ লগে লগে উদ্ভিদজাত আৰু প্ৰাণীজাত জীৱকুলৰ পৰিৱৰ্তনসমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰি গৱেষণা কৰা। এনেদৰেই চৰকাৰে বাঘ সংৰক্ষণৰ বাবে ব্যাঘ্ৰ প্ৰকল্পৰ আৰম্ভণি কৰিছিল। বহুতে ভাবিব পাৰে বাঘ নহ'লে মানুহৰ কি ক্ষতি হ'ব, কিন্তু এই ভুল ধাৰণাটো আঁতৰাবলৈ হ'লে আমি কিছু কথা জানিব লাগিব। বাঘ হ'ল অৰণ্যৰ ৰজা, অৰ্থাৎ অৰণ্যৰ খাদ্য শৃংখলৰ একেবাৰে শীৰ্ষত বাঘক স্থান দিয়া হৈছে। আমি জানো বাঘে পশু, হৰিণৰ দৰে তৃণভোজী প্ৰাণী খায়, আনহাতে হৰিণে গছৰ লতা, বন, পাত খাই জীয়াই থাকে। কেনেবাকৈ বাঘ এখন অৰণ্যত নাথাকিলে সেইখন অৰণ্যত তৃণভোজী প্ৰাণী বাঢ়ি যাব, যাৰ ফলত গছ, লতা, বনৰ উৎপাদন ক্ষমতা কমি এটা সময়ত শুকান পথাৰৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব। ফলত বনত থকা পোক-পৰুৱা, পখিলা, সৰীসৃপ প্ৰজাতিকে ধৰি সকলো প্ৰজাতি নিশ্চিহ্ন হৈ যাব। যেনেকৈ নদীত শিহু, ঠিক তেনেকৈ বাঘে অৰণ্যৰ খাদ্য শৃংখলৰ চক্ৰটো অটুট ৰাখে। সৰ্বশেষত এটা কথা আমি সকলোৱে স্বীকাৰ কৰিব লাগিব যে মানুহ যেনেকৈ পৃথিৱীত স্বাধীনমতে জীয়াই থকাৰ অধিকাৰ আছে, ঠিক তেনেদৰে পৃথিৱীত বসবাস কৰা সকলো জীৱৰে এই ধৰাত জীয়াই থকাৰ অধিকাৰ আছে। তাৰোপৰি জীৱশ্ৰেষ্ঠ হিচাপে পৃথিৱীৰ অন্যান্য জীৱক ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ প্ৰথম কৰ্তব্য। যেনেকৈ এটা দ্বীপত অকলশৰীয়াকৈ এজন মানুহ থাকিব নোৱাৰে, ঠিক তেনেদৰে কোনো জীৱ-জন্তু নথকাকৈ এই পৃথিৱীয়ে মানুহ নামৰ প্ৰাণীটোৰ কোনো অস্তিত্বই নাথাকিব। সেই কথা হয়তো আমি জানিও নজনা হৈ আছোঁ, কাৰণ পৰিৱেশ ধ্বংসৰ মূল দায়ী হ'ল মানৱ জাতিৰ ধনী আৰু শিক্ষিত চামটোহে।
দৰিদ্ৰ আৰু অশিক্ষিত চামৰ মানুহখিনি পৰিৱেশৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হোৱা বাবে তেনেলোকে পৰিৱেশক ঈশ্বৰৰ লগত তুলনা কৰি তাৰ পৰা অন্ন, বস্ত্ৰ আৰু বাসস্থান সংগ্ৰহ কৰি সুখে শান্তিৰে জীৱন নিৰ্বাহ কৰি আছে। আমি ধনী শ্ৰেণীয়ে বাঘৰ ছাল, হৰিণৰ শিং চৰাঘৰত ৰাখি নিজকে শ্ৰেষ্ঠ বুলি অভিহিত কৰিবলৈ যোৱাটো মূৰ্খামিৰ বাহিৰে আন একোৱেই নহয়। গতিকে চৰকাৰে যিমানেই নীতি নিয়ম আইন প্ৰৱৰ্তন নকৰক, সমাজৰ শিক্ষিত আৰু তথাকথিত ধনী শ্ৰেণীয়ে যদি বিষয়বোৰ অনুধাৱন নকৰি নিজকে শুধৰণি নকৰে, তেনেহ'লে কোনো প্ৰকল্পই সফলতা লাভ কৰিব নোৱাৰিব। বন্ধুসকল, এয়াই আছিল মোৰ আজিৰ ভিডিঅ'টিৰ বিষয়বস্তু। আমি যে কেৱল বাঘকে সংৰক্ষণ কৰিব লাগে সেইটো নহয়, আমি পৃথিৱীত থকা প্ৰতিটো জীৱ জন্তু চৰাই চিৰিকটিকে সংৰক্ষিত কৰি ৰাখিটো অতি প্ৰয়োজন, যাতে আমাৰ পৃথিৱীখন ধুনীয়া হৈ থাকে, আমাৰ জৈৱ বৈচিত্ৰ্যও ধুনীয়া হৈ থাকে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপুনি অতি সোনকালে পায়। নমস্কাৰ।